তোমারে ছবিতে আবির খানো গানতে তুমি অঙ্কিতা দুচকু তোমাক আকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অঙ্কিতা দুচকু তোমাক আকো। নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰুচি আৰেঞ্জিৰ নতুন এটা ভিডিঅ'লে। আৰু ৰাতিপুৱাই চাওক সাংঘাতিক ৰ'দ দি আছে। আচলতে ৰাতিপুৱা ৰ'দ দি আছে আৰু এইফালে মই অকণমান গছৰ ছাঁত বহি আছো আৰু ভাবিলো আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰো। আৰু এতিয়া আহি আছে লাহে লাহে মাঘৰ বিহু, গোটেইখিনি আহি আছে। এতিয়া অসমত পুৰা উৎসৱৰ বতৰ বুলি ক'লেও বেয়া নহয় আচলতে। আৰু মই ভাবিছো আজি পথাৰৰ পৰা আহোঁ আৰু আপোনালোককো দেখাওঁ আমাৰ পথাৰখন কেনেকুৱা। আৰু দুই এদিনতে ধান কাটি শেষ হ'ব আৰু সৰিয়হৰ খেতি আছে অলপমান, আপোনালোককো ভাবিছো অলপমান দেখাওঁগে। আৰু সেই বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰিছো। আৰু বলক আজি মোৰ লগত আমাৰ পথাৰখন চাই আহোঁ। আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আৰু মোৰ লগত পথাৰৰ পৰা আহোঁগে বলক। আৰু এইফালে আহি গলো পাছফালে, বাৰীৰ পাছফালে। এইফালে অকণমান হালধি খেতি কৰি থোৱা আছে ইয়াতে। আৰু এইটো চাইডত খেতি, আৰু এইফালে চাওক আলু। আৰু বহুত দিনৰ পিছতে গৰু মেলি দিব, সেইকাৰণে জেউৰা দিবলগীয়া হৈছে। বলক এতিয়া ডাইৰেক্ট যাওঁ পথাৰলে। আৰু এইফালে এইখিনি আহি পাই গলোহি সৰিয়হ। চাওক কি ধুনীয়াকে ফুলি আছে সৰিয়হ, পুৰা হালধীয়া হৈ আছে। সৰিয়হ কেনেকুৱা হৈছে জনাব। আৰু চাওক গোটেইখিনি আচলতে সৰিয়হ বহুত আছে ইয়াতে সৰিয়হ। আৰু সৰিয়হ চাওক ওপৰত অকণমান মই দেখাই দিছো, এইটো গোটেইখিনি সৰিয়হ আচলতে। আৰু কাৰোবাক পিয়ৰ সৰিয়হৰ তেল লাগিলে জনাব। এইফালে খিনি গোটেইখিনি সৰিয়হ আচলতে খুব ধুনীয়া লাগে। ফুলা টাইমত আচলতে খুব ধুনীয়া লাগে, হালধীয়া হৈ পৰে গোটেই ঠাইডোখৰ। আৰু অলপ দিনৰ পিছতে সৰিয়হ তুলিব পৰা হ'ব। আৰু চাই থাকক ভিডিঅ'টো, পথাৰৰ ভিডিঅ'। আৰু এই সৰিয়হ খেতিখিনি পাৰ হলেই পামগে ধাননি পথাৰ। আৰু চাই থাকিব ভিডিঅ'টো তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অঙ্কিতা দুচকু তোমাক আকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অঙ্কিতা দুচকু তোমাক আকো। আৰু এতিয়া পাই গলোহি ধাননি পথাৰ। এইফালে দাৱনি চাওক, পথাৰত পুৰা দাৱনিয়ে ধান দাই আছে। আৰু অলপ দিনৰ পিছত ধান কটা শেষ হৈ যাব। আচলতে কিছুমানে কয় ধান কটা, কিছুমানে কয় দোৱা। আমি ধান দোৱা বুলি কওঁ আচলতে। আৰু আচলতে বুজি পালেই হ'ল আৰু নে কি কয়। এইফালে ধান কাটি আছে খুৰীহঁতে, এইফালে ধান কাটি আছে। আৰু পুৰা আঘোণৰ পথাৰত সকলো ব্যস্ত আচলতে। এইফালে ধান কাটি আছে আৰু ডাঙৰজনীয়ে নি আছে। আৰু দুদিনমানৰ পাছতে আহি যাব আমাৰ মাঘৰ বিহু। আৰু জানুৱাৰী আহি আছে লগত, আগতীয়াকে জানুৱাৰী, তাৰপিছত মাঘৰ বিহু। এতিয়া আচলতে অসমত উৎসৱৰ বতৰ বুলি ক'লেও আচলতে বেয়া নহয়। এইফালে চাওক পুৰা ধান কাটি হ'ব হৈছে। আৰু এইফালে পুৰা দাই আছে খুৰীহঁতে ধান। আৰু ধানবোৰ আচলতে এইবাৰ খৰাঙৰ কাৰণে, বৰষুণো নোহোৱাৰ কাৰণে ভাল নহ'ল বৰ বেছি। এইফালে এনেকে ধান বিলাক ৰোৱা হৈছে। আৰু চাই থাকিব। ডাইৰেক্ট আহি পালো ঘৰত। আৰু পথাৰখন অকণমান দেখাই দিলো আপোনালোকক, আমাৰ পথাৰখন। আৰু আচলতে পথাৰ বুলি ক'লে খুব ভাল লাগে, কাৰণে ভিডিঅ'টো আপোনালোকলৈ অকণমান আগবঢ়াই দিলো। আৰু আচলতে আগতে যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকে নিশ্চয় জানেই
যিহেতু কৰ্মসূত্ৰে মই অসমৰ বাহিৰত আছোঁ আৰু এই যিটো ভিডিঅ' পথাৰৰ ভিডিঅ' এই ভিডিঅ'টো আচলতে মই শ্বুট কৰি দিছিলে মোৰ ভাইটি এজনে শ্বুট কৰি দিছিলে আৰু বহুত দিন হ'ল পথাৰত এনেকুৱা পৰিৱেশ পোৱা নাই আৰু সি মোক শ্বুট কৰি দিছিলে আৰু মই ভাবিলোঁ কি ইমান দেখাওঁ আমাৰ পথাৰখন আৰু আপোনালোকে ভিডিঅ'বিলাক চাই কেনে পাইছে জনাব আৰু চেনেলটো যদি ভিডিঅ'বিলাক চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকৰ ছাপোৰ্ট লাগিব আৰু এনেধৰণে ছাপোৰ্ট কৰি যাব আৰু লগ পাই আছোঁ নেক্সট ব্লগত আৰু ধুনীয়া ধুনীয়া ব্লগ বনাবলৈ চেষ্টা কৰিম আৰু লগ পাই আছোঁ নেক্সট ব্লগত এতিয়া সকলোকে টাটা বাই বাই আৰু সকলোৱে একেলগে জয় আই অসম।